বহুদিনৰ পৰা বনাম বুলি ভাবি থকা ব্লগটো আজি আৰম্ভ কৰিছোঁ আৰু চাৰিওফালে কেৱল ধান আৰু আপোনালোকক এই ধাননি পথাৰৰ পৰাই ব্লগটো দিম বুলি ভাবি আছোঁ, কিন্তু অকণমান পলম হৈছে। বাকী যি কি নহওক, আজি ব্লগটো আৰম্ভ কৰিছোঁ আৰু আপোনালোক সকলোকে মোৰ নতুন এটি ব্লগৰ মাজলৈ স্বাগতম জনাইছোঁ। এইফালে মানুহজন আহি গ'ল ছুটী লৈ আৰু এইফালে পূৰা ডাঙৰি বন্ধাত লাগি গৈছে আৰু সোণগুটি চপাবলৈতো মতা মানুহ কেইজন পথাৰলৈ আহে নহয় জানো। আৰু আমি পূৰা ধান কাটিছোঁ আৰু ধুনীয়াকৈ এইকেইদিনতে আমি আজৰি হৈ যাম পথাৰৰ পৰা। বাকী আজি যিসকলে ডাঙৰি বান্ধিব নাজানে, অকণমান মোৰ ব্লগটো চালে আপোনালোকে উপকৃত হ'ব। বাকী যিসকলে জানে তেওঁলোককতো নকলেও হ'ব। আৰু 100%ৰ ভিতৰত খুব বেছি 90% মানুহেতো জানেই, কিন্তু 10% মানুহে যদি নাজানে, আজি ব্লগটো চালে অকণমান শিকিবলৈ পাৰিব। এইফালে ধুনীয়াকৈ বান্ধি আছে। মই ভাবিলোঁ ব্লগ এটা কৰি ৰাখোঁ আৰু গোটেইটো ব্লগ ভালকৈ বনাব পৰা নাই যদিও কমকৈ হ'লেও আপোনালোকলৈ ভাল ক্লিপ কেইটামান ৰাখি থৈছোঁ, যাতে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব পাৰোঁ বুলি। কাৰণ ৰ'দো বহুত দিছে আৰু ধান ভিডিঅ' কৰি থাকিলে ধানটো থাকি যাব। সেইকাৰণে যিমানখিনি পাৰোঁ আজি ব্লগটো দিছোঁ, আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু আশা কৰোঁ আপোনালোকে ব্লগটো চাই আজি ভাল পাব। তেন্তে ব'লক আজি ব্লগটোৰ মাজলৈ যাওঁ। ধান বাইছ নে? চাহ আকৌ এইফালে চাই দিয়ক এপাক। এইফালে চাই দিয়ক, এইফালে চাই দিয়ক আকৌ। আজি হৈছে নেক্সট ডে। আকৌ আজি ভিডিঅ'টো দুপৰীয়া আৰম্ভ কৰিছোঁ। কালি যিহেতু অকণমান দেৰি হৈ গ'লগৈ, সেইকাৰণে ভিডিঅ'টো কণ্টিনিউ নকৰিলোঁ আৰু এতিয়া দুপৰীয়া ভাত সাজ খাব সময়ত ভাবিলোঁ ভিডিঅ'টো কণ্টিনিউ কৰোঁ। এইফালে দেউতাও আহিলে, যিহেতু আজি দেওবাৰ, অফিচৰ পৰা দেউতাও আহিলে পথাৰলৈ বুলি। আৰু এই সাজ হৈছে পথাৰৰ শেষৰ সাজ ভাত এইটো বছৰত। আজি আমাৰ ধান অন্ত পৰিব, সেইকাৰণে ভাবিলোঁ আজি ভাত সাজ অকণমান ভালকৈ খোৱা যাওক বুলি। আৰু এইফালে ধান শেষ হ'বই যিহেতু, সেইকাৰণে লাহেকৈ বহি মেলি কথা বতৰা পাতি আমি ভাত সাজ খাবলৈ লৈছোঁ। আৰু বাকী এইফালে ৰ'দ চাওক, ইমান ডাঙৰকৈ ওলাইছে আজি ৰ'দটো। আৰু এইফালে পথাৰৰ মুঠিখিনি শুকাবলৈ অলপ দি থোৱা আছে। আমাৰ ধান কাটি হোৱাৰ পিছতে মানে লৈ যোৱা হ'ব ডাঙৰি বান্ধি। আৰু এইফালে আপোনালোকক দেখাইছোঁ, এয়া আমাৰ পিটিকা বনি আছে ধুনীয়াকৈ। পিটিকা নহ'লেতো আজিকালি ভাত সাজ অকণমান সেমেকা যেনেই লাগে নহয় জানো। আৰু আপোনালোক যিসকলে এই সাজ ভাত খোৱা নাই আজিলৈকে পথাৰত, তেন্তে আপোনালোকে বহুত কিবা কিবি হেৰুৱাইছে। বাকী যি কি নহওক, আজিয়ে দুপৰীয়া ভাত সাজ আমি খাই লওঁ, তাৰপিছত আকৌ আপোনালোকক লগ পাম। আৰু ধান দাই কাচি তোলা দিনটোত আপোনালোকে শেষত অকণমান হ'লেও সৰু নিয়ম কৰেনে? আৰু আমি সৰুকৈ হ'লেও অকণমান নিয়ম এটা কৰোঁ, আৰু সেইটো আপোনালোকক ভিডিঅ'টোৰ শেষলৈ দেখাম। আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষত চাব কিন্তু।
মৰম কৰি বৰমাই এইফালে অকণমান হাঁহি দিয়কচোন মা এইফালে অকণমান হাঁহি দিয়কচোন নাযায় কি চাব লাগিব আজি ধানৰ গুৰি তুলিছা সেইমতে তামোল এখন দিয়ে গাঁঠিয়াল লগাই আজি আহি গৈছে আৰু ঘৰত ভালে কুশলে দিনা থাকিব আগলৈও যেনেকৈ ঘাট পথাৰ ধুনীয়া হৈ থাকিব আৰু মহালক্ষীয়ে দেখিছে জানা গাঁঠিয়াল লগাই ঘৰতে তোমাৰ লক্ষীয়ে বাঁহ দি থাকিবি আৰু চৰাই চিৰিকটি চবে জানা ইয়াতে যি পায় ইয়াতে খাই বৈ আপোনালোকে সন্তুষ্ট কৰি থাকিবি আৰু মহালক্ষীয়ে দেখিছে জানা ভাল হৈছে কোন হয় তামোলখন ইয়াতে থাকিবনে এইখন কিনি পথাৰলৈ 5 মান মাটি দিয়া ৰাখোঁ এনেকুৱা জেগাতে মাতিব লাগে